Hello everyone, welcome to Before Exam. আজিৰ এই ভিডিঅ'টিত অসম হিষ্ট্ৰীৰ কেইটিমান most important question আলোচনা কৰিম, যি আগন্তুক অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে যথেষ্টখিনি ইম্পৰ্টেণ্ট হ'ব। গতিকে let's start the video. আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, কালিকা পুৰাণ অনুসৰি প্ৰাচীন অসমক কি নামেৰে জনা যায়? এই ক্ষেত্ৰত এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাগজ্যোতিষপুৰ। আৰু প্ৰাগজ্যোতিষপুৰ হিচাপে প্ৰাচীন অসমক কালিকা পুৰাণত উল্লেখ পোৱা যায়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, প্ৰাগজ্যোতিষপুৰ। ইয়াত দিয়া আছে যে পুৰাণ আৰু প্ৰাচীন সাহিত্যত অসমক বিভিন্ন নামেৰে জনা যায়। কালিকা পুৰাণৰ মতে দেৱতা ব্ৰহ্মাই প্ৰাগজ্যোতিষপুৰতে গ্ৰহ নক্ষত্ৰৰ গণনা কৰিছিল বা জ্যোতিষ চৰ্চা কৰিছিল। গতিকে সেই অনুসৰি পুৰণি অসমক প্ৰাগজ্যোতিষপুৰ হিচাপে উল্লেখ পোৱা যায়। ইয়াৰ উপৰিও ৰামায়ণ মহাভাৰতত অসমক প্ৰাগজ্যোতিষপুৰ আৰু পুৰাণত কামৰূপ বুলি উল্লেখ পোৱা যায় বা উল্লেখ আছে। দুই নং প্ৰশ্নটোলৈ আহিছোঁ। প্ৰাচীন কামৰূপ কেইটা ভাগত বিভক্ত আছিল? এই ক্ষেত্ৰত এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, 4টা ভাগত। আৰু প্ৰাচীন কামৰূপ 4টা ভাগত বিভক্ত আছিল। ইয়াত চাব পাৰিব যে যোগিনীতন্ত্ৰৰ মতে পুৰণি কামৰূপ ৰাজ্যক্ৰমে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠত বিভক্ত আছিল। ইয়াৰ পৰা জানিব পাৰোঁ যে পুৰণি কামৰূপ 4টা ভাগত বিভক্ত হৈছিল। সেইবোৰ হ'ল ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। কিংবদন্তি মতে প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজাজন আছিল। এই ক্ষেত্ৰত এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ, মহীৰংগ দানৱ। আৰু মহীৰংগ দানৱেই আছিল প্ৰাগজ্যোতিষপুৰৰ প্ৰথমজন ৰজা। ইয়াত চাব পাৰিব যে পুৰণি অসমত বা কামৰূপত অসুৰ আৰু দানৱসকলে ৰাজত্ব কৰিছিল। দানৱ বংশৰ মহীৰংগ দানৱ কামৰূপৰ প্ৰথমজন ৰজা আছিল বুলি অনুমান কৰা হয়। গতিকে ইয়াৰ পৰা জানিব পাৰোঁ যে পুৰণি অসম বা কামৰূপৰ প্ৰথমজন ৰজা আছিল মহীৰংগ দানৱ। 4 নং প্ৰশ্নটোলৈ আহিছোঁ। প্ৰাচীন অসমৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? এই ক্ষেত্ৰত এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ, পুষ্য বৰ্মন। আৰু পুষ্য বৰ্মনেই আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাপক। ইয়াত চাব পাৰিব যে পুষ্য বৰ্মন আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আৰু তেওঁ 355 খ্ৰীষ্টৰ পৰা 380 খ্ৰীষ্টাব্দলৈ তেওঁ ৰাজত্ব কৰিছিল। আৰু এওঁ সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ সমসাময়িক আছিল, যিজন গুপ্ত সাম্ৰাজ্যৰ ৰজা আছিল। আৰু ইয়াত চাব পাৰিব যে পুষ্য বৰ্মনৰ পাছত তেওঁৰ পুত্ৰ সমুদ্ৰ বৰ্মন কামৰূপৰ ৰজা হয়। গতিকে এইখিনি বিশেষভাৱে ইম্পৰ্টেণ্ট হ'ব। পাঁচ নং প্ৰশ্নটোলৈ আহিছোঁ। কামৰূপৰ কোন ৰজাৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেন-চাঙে কামৰূপ ভ্ৰমণ কৰিছিল? এই ক্ষেত্ৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, ভাস্কৰ বৰ্মন। আৰু কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালতে চীনা পৰিব্ৰাজক হিউৱেন-চাং কামৰূপত আহি উপস্থিত হৈছিল বা কামৰূপ ভ্ৰমণ কৰিছিল। আৰু ইয়াত চাব পাৰিব যে
ভাস্কৰ বৰ্মন 594 খ্ৰীষ্টৰ পৰা 650 খ্ৰীষ্টলৈ তেওঁ ৰাজত্ব কৰিছিল আৰু সিংহাসন আহৰণ কৰি কামৰূপত ভাস্কৰাব্দ চনৰ প্ৰচলন কৰিছিল। তেওঁ বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ আৰু শেষৰজন ৰজা আছিল। তেওঁ থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰতা স্থাপন কৰি কামৰূপক সৰ্বভাৰতীয় ক্ষেত্ৰত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। গতিকে এইখিনিৰ পৰা কুমাৰ ভাস্কৰ বৰ্মনৰ বা ভাস্কৰ বৰ্মন ৰজাৰ বিষয়ে বিতংভাৱে জানিব পাৰি। ছয় নং প্ৰশ্নটোলৈ আহিছোঁ। বৰ্মন বংশৰ পিছত কামৰূপত ৰাজত্ব কৰা বংশটো হ'ল, এই ক্ষেত্ৰত এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, শালস্তম্ভ বংশ। আৰু শালস্তম্ভ বংশ আছিল বৰ্মন বংশৰ পিছৰ বংশটো। ইয়াত শালস্তম্ভ বংশৰ বিষয় দিয়া আছে যে ভাস্কৰ বৰ্মনৰ উত্তৰাধিকাৰী নথকাত তেওঁৰ মৃত্যুৰ পিছত কামৰূপৰ শাসন ক্ষমতাক লৈ নানা যুঁজ বাগৰৰ অন্তত শ্লেষসকলৰ শাসক শালস্তম্ভই এই বংশৰ শাসন প্ৰতিষ্ঠা কৰে। আৰু তেওঁৰ শাসনৰ সময়খিনিত ইয়াত দিয়া আছে যে 650 খ্ৰীষ্টৰ পৰা 990 খ্ৰীষ্টলৈ এই বংশৰ মুঠতে 21 গৰাকী ৰজাই কামৰূপত ৰাজত্ব কৰিছিল। আৰু এই বংশৰ শেষৰজন ৰজা আছিল ত্যাগ সিং। ত্যাগ সিং আছিল এই বংশৰ শেষৰ ৰজা। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। কোনে কামৰূপত পাল বংশ প্ৰতিষ্ঠা কৰিছিল? এই ক্ষেত্ৰত এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মপাল। অপশ্যন নম্বৰ খ, ব্ৰহ্মপাল। আৰু ব্ৰহ্মপালে কামৰূপত পাল বংশ প্ৰতিষ্ঠা কৰিছিল। ইয়াত চাব পাৰিব যে শালস্তম্ভ বংশৰ পিছত ব্ৰহ্মপালে কামৰূপত পাল বংশৰ শাসন প্ৰতিষ্ঠা কৰিছিল। আৰু এই বংশই প্ৰায় 200 বছৰ কাল ৰাজত্ব কৰিছিল, যি 990 খ্ৰীষ্টৰ পৰা 1138 খ্ৰীষ্টাব্দলৈ এই বংশৰ শাসন চলিছিল। আঠ নং প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। কামৰূপ আক্ৰমণ কৰা প্ৰথমজন মুছলমান শাসক কোন আছিল? এই ক্ষেত্ৰত এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, বক্তিয়াৰ খিলজী। আৰু বক্তিয়াৰ খিলজী আছিল প্ৰথম মুছলমান আক্ৰমণকাৰী, যি কামৰূপত প্ৰথমবাৰৰ বাবে আক্ৰমণ চলাইছিল। ইয়াত চাব পাৰিব যে কামৰূপৰ ৰজা পৃথু 1206 খ্ৰীষ্টত মুছলমান শাসক বক্তিয়াৰ খিলজীৰ বাবে কামৰূপ আক্ৰমণ কৰিছিল। প্ৰথমবাৰৰ বাবে কামৰূপ আক্ৰমণ কৰিছিল যদিও ৰজা পৃথুৱে খিলজীৰ সৈন্যবাহিনীক পৰাস্ত কৰিছিল। গতিকে ইয়াৰ পৰা জানিব পাৰোঁ যে কামৰূপ প্ৰথম আক্ৰমণ কৰা মুছলমান শাসকজন আছিল বক্তিয়াৰ খিলজী। গতিকে আজিৰ ভিডিঅ'টি ইমানতে সামৰণি। থেংক ইউ ফৰ ৱাটছিং। গড ব্লেছ ইউ অল।